নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেল আৰতি দেৱী অসমীয়া ছোৱালীলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু এইজনী মোৰ ছোৱালী, তাই ইউটিউবত ওলাবলৈ বৰ হেঁপাহ কৰি আছে। মই ব্লগটো ষ্টাৰ্ট কৰিছোঁ, আপোনালোকে চাই যাব বুলি আশা কৰিলোঁ। এয়া ছোৱালীজনীক স্কুলত থ'বলৈ গৈ মোৰ অৱস্থাটো চাওকচোন, বৰষুণত ভিজি বুৰি একেবাৰে চাফা। তোমাৰ কি খং উঠিছে? মই হেলমেটটো আমাৰ আজি এনেকুৱা নহয়। হেলমেটটো নিপিন্ধাটো অপৰাধ বুলি আমি সকলোৱে জানোৱেই, তথাপিও এই ভুলটো কৰিম। বৰষুণত তিতাটো বাৰু সাধাৰণ কথা, কিন্তু নিজৰ ৰক্ষাৰ বাবে হেলমেটটো পিন্ধাটো বহুতেই জৰুৰী। আমি কিন্তু জানি শুনিও এইটো ভুল কৰোঁ সকলোৱে, নহয়নে বাৰু? এই অকণমান ৰাস্তা নিপিন্ধিলেও হ'ব তেনেকৈ বুলি আমি হেলমেটটো এৰি থৈ গুচি যাওঁ, কিন্তু এইটো বহুত বেয়া কথা। এয়া পাস্তা বনাইছিলোঁ। সাধাৰণতে মই 2 মিনিটত ৰেডি হোৱা মেগী বা পাস্তা জাতীয় এনে বস্তুবোৰ ল'ৰা ছোৱালীক নিদোৱেই, তথাপিও ছোৱালীজনীয়ে খুব লাগি থকাত মই বনালোঁ। আৰু আচলতে এইবিলাক বস্তু ল'ৰা ছোৱালীক দিবই নালাগে। ডক্তৰে কোৱা মতেতো এমাহত এবাৰো ল'ৰা ছোৱালীক মেগী দিব নালাগে। আৰু গাখীৰ আৰু মেগী দুটা বস্তু একেলগে কম্বিনেশ্যন হ'লেতো পেটৰ বহুত অশান্তি হয়, বমি বা শৌচ হৈ যায়। কাম বনখিনি সামৰি বিবাহ অনুষ্ঠান এটালৈ বুলি গ'লোঁ। বিয়া সবাহ বুলিলে উদুলি মুদুলি পৰিৱেশ, নহয়নে বাৰু? সৌ তাহানিৰ কথাল মনলৈ আহিলে। আয়তী হ'বলৈ যে কত হেতা উপৰা লাগোঁ, ঘৰত কলচী এইবোৰৰ ভাগ ল'বলৈ, ফুল গোটাই মালা চিলাবলৈ। ৰ'ব, চামেলি ফুলৰ মালাডালৰ কথা কোৱাই নাই নহয়। কইনাক গপচকৈ মালাডাল গাঁঠি খোপাত পিন্ধাই দিব পাৰিলেই আমি সাৰ্থক। আৰু একেবাৰে ননষ্টালজিক হৈ গ'লোঁ। আৰু ননষ্টালজিয়ে মানুহক আমনিহে কৰে, ই কিন্তু কেতিয়াও উভতি নাহে। সেইবোৰ ভাবি ভাল লাগে, কিন্তু আগৰ দিনবোৰ পোৱা নাযায়। Hier war